এইখনে কয় মিনি শ্বিলং। পাহাৰৰ একেবাৰে ওপৰত আমি এনেকৈ ৰানিং আমাৰ প্ৰেক্টিচ কৰি থকা হৈছে আসাম পুলিচ APR ৰ কাৰণে। হেল্ল' গাইজ, আমি দুজনে হয় আসাম পুলিচ বেটেলিয়ন। তো বেটেলিয়ন ভালেই আছে, বেয়া নহয়, কিন্তু হ'লেও যিহেতু ছায়েন্সত পঢ়িছিলোঁ আমি, তো ছায়েন্সত পঢ়া কিবা এটাতো ফাইদা হ'ব লাগিব না। তো তাৰ কাৰণে চাওঁ ভাগ্যক কাকো পৰীক্ষা কৰি, যদি কপালত আছে তেতিয়াহ'লে পাম APR ৰ, যদি কপালত নাই তেনেহ'লে আৰু বেটেলিয়ন কৰি চলিব লাগিব। এয়া একদম পাহাৰৰ ওপৰত আমি। আমাৰ আজি টাৰ্গেট আছে কাৰ্গিল ভিউ পইণ্ট যোৱা, আৰু এইটো ৰাস্তাৰে এনেকৈ যাব লাগিব। ৰানিং কৰি ভাগৰ লাগিল, খোজকাঢ়ি যাব লাগিব। বলক আপোনালোকে আমাৰ লগতে। ইয়াত ৰানিং কৰি আছোঁ আমি প্ৰেক্টিচ। আজি প্ৰথম দিনা। এইটো চাওক আমি কিমান ওপৰত উঠি আহিছোঁ। ওপৰৰ পৰা দেখাম ভালকৈ, তেতিয়া আপোনালোকে ধৰিব পাৰিব কিমান ওপৰত হয়। কাৰ্গিল ভিউ পইণ্টটো গৈ আছোঁ আমি। এইটো বস্কো হয়, বস্কো মই ৰানিং কৰিছিলোঁ, কিন্তু নোৱাৰি। খুব বেছি আমি 1.5 কিলোমিটাৰ দৌৰিলোঁ। 1.5 কিলোমিটাৰ দৌৰাৰ পিছত আমি এতিয়া খোজকাঢ়িবলৈ বাধ্য হ'লোঁ। বহুত ভাগৰ লাগিছে। এনেকুৱা ডেঞ্জাৰ ৰাস্তাত আমি ৰানিং কৰি আছোঁ APR ৰ কাৰণে। 2023 আৰু 24 বৰ্ষত APR বহুত পোষ্ট ওলাইছে না, 204টা ওলাইছে। তাৰ কাৰণে প্ৰেক্টিচ। সেয়া চাওক কিমান ওপৰত আমি উঠি আহিছোঁ। কাৰ্গিল ভিউ পইণ্টটো আপোনালোকে নেটত মাৰিলে পাব কিমান ওপৰত আছে। বস্কো আৰু কিমান আছে? আৰু 150 মিটাৰ। হয়, 150 মিটাৰ আছে, বেছি নাই। একদম আমি টপ লেভেল পাই যামগৈ পাহাৰৰ ওপৰত, য'ৰ পৰা নেকি গোটেই গুৱাহাটীখন আপোনালোকে দেখা পাব। দেখিব পাৰে আপোনালোকক দেখাম। ৰাস্তাও বহুত বেয়া, সেইটো ৰাস্তা, এনেকুৱা ৰাস্তাত আমি ৰানিঙৰ কাৰণে চুজ কৰিছোঁ। পাহাৰৰ ওপৰত এয়া দোকান। ফাইনেলি আমি অলপ সমান জেগা পাইছোঁ, মানে পাহাৰটোৰ একেবাৰে ওপৰত আমি পাবলৈ সক্ষম হৈছোঁ। আৰু ইয়াৰ পৰা আপোনাৰ মুকলি জেগাটাত গৈ দেখাম। চাব পাৰিব গোটেই গুৱাহাটীখন দেখিব। এখন মিনি শ্বিলং নহয় জানো? মিনি শ্বিলং, এক কথা ক'ব গ'লে মিনি শ্বিলং হয় এখন। সেয়া দেখিছে, আৰু অলপ ওপৰত উঠিব লাগিব। সেইটো বেলিটো ধুনীয়াকৈ লুকাইছেগৈ আৰু। ফাইনেলি আমি আহি পাই গ'লোঁ কাৰ্গিল ভিউ পইণ্ট। এই ভিউ পইণ্টৰ পৰা সূৰ্যটো ওলোৱা সময়ত বহুত ধুনীয়া লাগে গৈছে। আমিতো আজি দেখা নাপালোঁ, আমি পিছবেলা আহিলোঁ। কোনোবা দিনা আহিম ৰাতিপুৱা আমি বেলিটো চাবৰ কাৰণে। আপুনি যদি শ্বিলঙত যোৱা নাই, শ্বিলঙত যাম বুলি ভাবি আছে, তেনেহ'লে গুৱাহাটী এই কাৰ্গিল ভিউ পইণ্টলৈ আহক। একদম শ্বিলঙৰ আপুনি ফিলিংছটো পাই যাব। এইটো হয় গান্ধী মণ্ডপ হয়, এখন গোটেই গুৱাহাটীত দেখিছে চিটিখন। আৰু আপোনালোকে দেখা পাইছে এইখন ধোঁৱাকৈ দেখিছে, এখন ব্ৰহ্মপুত্ৰখন হয়, ব্ৰহ্মপুত্ৰ নদীখন। আল্টিমেট, ৱাহ, অ' মাই গড। ৰিজৰ্ট বনাবনে? এতিয়া আমি বিল্ডিঙৰ পৰা নামি এই জখলাটোলেদি ঘৰলৈ যাবলৈ ওলাইছোঁ। ডেঞ্জাৰ। আমি ইয়াত ৰানিং কৰিব আহোঁতে আমাৰ লগতে ট্ৰেইনিং কৰা লগৰ 3টাক লগ পালোঁ। একদম ওপৰলৈকে যা, একদম ওপৰলৈকে গৈ আহিলোঁ। এইটো ভিউ পইণ্টটো তাত, তাৰ পৰা আহিলি ভাল ভাল। নমস্কাৰ। এই আমাৰ লগৰ হয়, এই অৰূপ, এইটো কি আছিল নামটো? অৰবিন্দ মুছাহাৰী হয়। ইহঁতকেইটাক বহুত দিনৰ মূৰত লগ পালোঁ, আৰু বহুত দিনৰ মূৰত লগ পাই বহুতেই ভাল লাগিল। আৰু ইহঁতে খোৱা বস্তু কিবা ল'লে আৰু আমি সকলোৱে খালোঁ। ঠিক আছে, বঢ়িয়া। এইটো অনিৰুদ্ধ। আমি যিটো ৰাস্তাৰে ৰানিং কৰিছোঁ বা কাৰ্গিল ভিউ পইণ্টত গৈছিলোঁ, বহুত ডেঞ্জাৰ জেগা হয়, বহুতেই পিছল হয়, আৰু বহুত সাৱধানে যাবলগীয়া হৈছিলে। লগৰকেইটাকো তাতে বিদায় দিলোঁ, আৰু আমাৰো টাইমটো যিহেতু বহুতেই হৈ গ'ল, সেইবাবে আমি ৰুমলৈ বুলি ওলালোঁ। আৰু ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিম। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে, তেনেহ'লে ভিডিঅ'টো লাইক কমেণ্ট কৰি দিব, আৰু লগতে চেনেলটো যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ভৱিষ্যতে আপোনালোকৰ যিখিনি মটিভেশ্যনৰ কাৰণে ভিডিঅ' দিয়া হ'ব বা কিছুমান ভ্লগিং দিয়া হ'ব, সেইবিলাক আপোনালোকে আগতীয়াকৈ পাব। ধন্যবাদ।